হেল্ল' ভিউৱাৰ্ছ, আপোনালোক কেনে আছে? আশা কৰোঁ আপোনালোক সকলোৱে ভাল আছে। যদি আপোনালোকৰ মোবাইলৰ ফোন মেমৰিত কোনো ধৰণৰ ফটোজ বা ভিডিঅ'ছ নথকাৰ স্বত্তেও ফোন মেমৰিটো ফুল দেখুৱাই আছে, তেনেহ'লে আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে। তো ভ্লগ ভিডিঅ'টো আৰম্ভ কৰা হওক। আৰু মোৰ এই চেনেলত যদি আপোনালোক প্ৰথম, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো বজাই দিব। ইয়াৰ বাবে আপোনাৰ যাব লাগিব আপোনাৰ মোবাইলৰ ফোন ছেটিঙত। এই যে ইয়াত দেখিছে, এই যে এইটো হৈছে আপোনাৰ ফোন ছেটিং। ইয়াতে ক্লিক কৰক। এইটোত ক্লিক কৰাৰ পিছত আপোনাৰ বিচাৰি উলিয়াব লাগিব ষ্ট'ৰেজ অপশ্যনটো। এই যে ইয়াত দেখিছে ষ্ট'ৰেজ অপশ্যন এইটো। কিছুমান মোবাইলত এই ষ্ট'ৰেজ অপশ্যনটো ডাইৰেক্ট নাথাকিবও পাৰে। তাৰ বাবে আপুনি মোৰ অপশ্যনত ক্লিক কৰি ষ্ট'ৰেজ অপশ্যনটো উলিয়াই ল'ব। এতিয়া ষ্ট'ৰেজ অপশ্যনত ক্লিক কৰাৰ পিছত এই যে তলত চাইছে, এই যে ইউজড স্পেচ বুলি এটা অপশ্যন আছে, এইটোত ক্লিক কৰক। এইটো ক্লিক কৰাৰ পিছত আপুনি একেবাৰে ওপৰত থকা এই এপ্লিকেশ্যনছ এইটোত ক্লিক কৰিব লাগিব। এইটো ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত থকা সকলোবোৰ এপছ ইয়াত দেখুৱাব। এই যে দেখুৱাইছে, এই সকলোবিলাক এপছবোৰে আপোনাৰ কিছুমান অদৰকাৰী MB খাইছে, যাৰ বাবে আপোনাৰ মোবাইলত কোনো ধৰণৰ ভিডিঅ' বা ফটো নথকা স্বত্তেও আপোনাৰ ইণ্টাৰনেল ষ্ট'ৰেজটো ফুল দেখুৱাইছে। এতিয়া আমি এই এপছবোৰে খোৱা অদৰকাৰী MBবোৰ ডিলিট কৰিম। প্ৰথমতে আমি গুগল প্লে ছাৰ্ভিচত ক্লিক কৰোঁ। এই যে ওপৰত ইয়াত ক্লিক কৰাৰ পিছত আপুনি এই তলত দেখিছে মেনেজ ষ্ট'ৰেজ বুলি এটা অপশ্যন আছে, এইটোত ক্লিক কৰক। এইটোত ক্লিক কৰাৰ পিছত একেবাৰে তলত দেখিছে ক্লিয়াৰ ডাটা। এই ক্লিয়াৰ অল ডাটাত ক্লিক কৰক। অ'কে কৰি দিয়ক। এতিয়া হৈ গৈছে। এতিয়া আমি নেক্সট এটা এপছ দেখিম। এতিয়া বেক কৰোঁ। এতিয়া আমি এই ইনষ্টাগ্ৰাম এইটোত ক্লিক কৰোঁ। ইনষ্টাগ্ৰামত ক্লিক কৰাৰ পিছত এই যে ইয়াত দেখিছে ক্লিয়াৰ ডাটা, ইয়াতে ক্লিক কৰক। ইয়াত ক্লিক কৰাৰ পিছত এই ক্লিয়াৰলি আছে, ক্লিয়াৰত ক্লিক কৰক। এইটো হৈ গ'ল। এতিয়া আৰু এটা দেখুৱাম, গুগল প্লে ষ্ট'ৰ এইটোত ক্লিক কৰক। এইটো ক্লিক কৰাৰ পিছত এই যে তলত দেখিছে ক্লিয়াৰ ডাটা, ইয়াতে ক্লিক কৰক। ক্লিয়াৰ কৰি দিয়ক। দিয়া চালে, বেক কৰি দিওঁ। এনেকৈ আমি ইয়াত যিমানবোৰ এপছ আছে, ইয়াত চাওক এপছ আছে, যিমান এপছ আছে এই সকলোবিলাক আমি যদি এনেকৈ ক্লিয়াৰ কৰি দিওঁ, অদৰকাৰী MBবোৰ ডিলিট কৰি দিওঁ, তেনেহ'লে আমাৰ সেই মেমৰিটো আগৰ নিচিনা হৈ যাব।